Hey guys, আপোনালোকৰ মোৰ চেনেললৈ আকৌবাৰ স্বাগতম। তো গাইজ আজি হৈছে আমাৰ থাৰ্ড ডে আৰু থাৰ্ড ডেত আমি আহিছোঁ তো গাইজ ক'ত আহিছোঁ পিছত কৈ আছোঁ। প্ৰথমতে টিকেটটো লৈ পেলাই যাওঁ ভিতৰত। তো বলক বাজনীয়ে এই বাজনী যে দেখিছে বাজনীয়ে আচলতে আমাৰ টিকেটবোৰ সংগ্ৰহ কৰি আমাক দি আছে। তো বাজনীৰ পৰা টিকেটটো লৈ বলক আমি ডাইৰেক্ট যাওঁ ভিতৰত গৈ পেলাই কৈ আছোঁ আমি যে আহিছোঁ ক'ত। টিকেটটো ক'ত এইটো টিকেট এটা কাটি আহিলোঁ সোমাই। তো বলক এতিয়া চাওঁ ভিক্টৰিয়েল মেমৰিয়েল। তো গাইজ এইটো হৈছে ৰাণী ভিক্টৰিয়েল মেমৰিয়েল আৰু ইয়াৰ ভিতৰত আমি চাবলগীয়া বহুত বেছি বস্তু আছে, যিবোৰ বস্তু হয়তো আমি আজিলৈকে দেখা নাই, আপোনালোকে দেখিছে যদিও নাজানো। আৰু ইয়াৰ ভিতৰত কিছুমান ব্ৰিটিছৰ দিনত বা ইংৰাজৰ দিনত ব্যৱহাৰ হোৱা পিষ্টল কিছুমানো ইয়াত আছে, যিবোৰ বস্তু মই আপোনালোক ইয়াৰ ভিতৰত গৈ পেলাই দেখাম। তো বলক মোৰ লগে লগে ভিতৰলৈ। তো হে গাইজ ফাইনেলি আহি গ'লোঁ ভিক্টৰিয়েল মেমৰিয়েলৰ ভিতৰত। আৰু ইয়াত বহুতবোৰ হিষ্ট্ৰীৰ কিছুমান বস্তু ইয়াত কেপচাৰ কৰি থৈছে। ইয়াত আৰু সকলোবোৰ দেখাম। আৰু এইবিলাক ইমানবোৰ বহুত বেছি আছে, ইমানবোৰ এক্সপ্লেইন কৰি থকাৰ ইমান সময় নাই। তো ভিতৰত আৰু কিবা কিবি আছে তেনেহ'লে বলক। তো গাইজ এয়া হৈছে আমাৰ ভাৰত ত্যাগ আন্দোলনৰ যিবোৰ মানুহবোৰে যোগদান কৰিছিল, সেই মানুহবোৰ আৰু যিমান সৈন্য বাহিনী ইয়াত যোগদান কৰিছিল আৰু তেখেতলোকৰ সেই সময়ৰ কিছুমান ভিডিঅ' ক্লিপ কেপচাৰ কৰি ৰখা। আৰু এয়া হৈছে নেতাজী সুভাষ চন্দ্ৰ বসু ছাৰ, তেখেতক চেলুট। আৰু এইবোৰ হৈছে ভাৰত ত্যাগ আন্দোলনত যোগদান কৰা সৈনিকসকল বা ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ লোৱা মানুহসকল, তেখেতলোকৰ সেই তেতিয়াৰ দিনতে কেমেৰাত সংগ্ৰহ কৰি থোৱা কিছুমান ভিডিঅ' ইয়াত প্ৰতিদিনে ইয়াত প্ৰতিটো সময়তে লগাই থৈ দিয়ে মানুহ আহিলে পৰিবহণ কৰিবৰ কাৰণে। তো আমি চালোঁ। তো জয় হিন্দ নেতাজী সুভাষ চন্দ্ৰ বসু। তো বলক ইয়াৰ পৰা অকণমান আগবাঢ়ি যাওঁ। ফাইনেলি আমি আছোঁ এতিয়া ভিক্টৰিয়েল মেমৰিয়েলৰ ভিতৰত। এইটো সঁচাকৈ বহুত ডাঙৰ এৰিয়া হয়। তো সকলোবোৰ এক্সপ্লেইন কৰাটো সহজ নহয়, আৰু সকলোবোৰ মই নাজানো, হিষ্ট্ৰীৰ বিষয়ে ইমান নাজানো। প্ৰথমতে কৈছোঁ হিষ্ট্ৰীত উইক আছোঁ। তো যিখিনি বাৰু দেখাম, যিখিনি বাৰু এক্সপ্লেইন কৰিম, তেনেহ'লে বলক ইয়াৰ পৰা যাওঁ। তো মোৰ পূৰ্বসকল মোৰ ভিউৱাৰ্ছসকল, আপোনালোকক যে প্ৰথমতেই কৈছিলোঁ যে ভিতৰত কিছুমান পিষ্টল আছে ইংৰাজৰ দিনত ব্যৱহাৰ হোৱা। তো এইবোৰ চাওক, এইবোৰ হৈছে সেই ব্ৰিটিছৰ দিনত যেতিয়া যুদ্ধত ব্যৱহাৰ হৈছিল, যুদ্ধত ব্যৱহাৰ কৰা পিষ্টলবোৰ চাওক, তেতিয়াৰ পৰা এতিয়ালৈকে ইয়াত সংগ্ৰহ কৰি থৈছে। তাতে চিন্তা কৰক কিমান বেছি পুৰণি। এইবিলাক গুলি পিষ্টল, এইবিলাক হৈছে গুলিটো চিনি পায়। আৰু এইবিলাক হৈছে সৰু সৰু পিষ্টল। আৰু এইটোতো আৰু দেখিছে ধাৰে এটা যে ওলায়। যদি আপুনি কেশৰী ফিল্মখন চাইছে তেনেহ'লে কেশৰী ফিল্মখনত চাগে দেখিছে এইটো পিষ্টল ইউজ কৰা। তো এইবিলাক চাওক, এইবিলাক সেই তেতিয়াৰ দিনৰে পিষ্টল, সেই ব্ৰিটিছৰ দিনৰ পিষ্টল। তো হে গাইজ মোৰ পিছফালে যে দেখিছে ভিক্টৰিয়েল মেমৰিয়েল, আচলতে এইটো ৰাণী ভিক্টৰিয়া নামেৰে নিৰ্মিত। বৰ্তমান তাত প্ৰায় 3000ৰো অধিক তথ্য আছে আৰু বিশ্বযুদ্ধত ব্যৱহাৰ হোৱা পিষ্টল গুলি পাতি উৰণো আছে। যদি আপোনাৰ হিষ্ট্ৰীৰ বিষয়ে জানিব মন আছে তেনেহ'লে অকণমান সময় উলিয়াই আহি যাব। বেছি নলয়, মাত্ৰ 30 টকা টিকেট। তো গাইজ এইফালে আছে ৰাণী ভিক্টৰিয়েল তো গাইজ এইফালে আছে ভিক্টৰিয়েল মেমৰিয়েল, আৰু এইফালে আছে প্ৰাগখন। আৰু সকলোবোৰ চাবৰ কাৰণে আপোনাৰ পৰা লয় মাত্ৰ 30 টকা টিকেট। তো ট্ৰেইনৰ টিকেট কাটি ডাইৰেক্ট আহি যাব কলকাতা, খুব সুন্দৰকৈ চাই যাব পাৰিব।